ছাত্ৰ-ছাত্ৰীসকল আহচোন আমি আজি দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ ৩ নং পাঠটোৰ কেইটামান প্ৰশ্ন কৰি চাওঁ। অনুশীলনী 3.1ৰ এই প্ৰশ্নটো লৈছোঁ প্ৰথম। এতিয়া এই প্ৰশ্নটোনো কি এবাৰ পঢ়ি চাওঁ, তোমালোকে বোৰ্ডত চোৱা, মই ইয়াত কিতাপৰ পৰা পঢ়িছোঁ। ৰহিমে জীয়েকক ক'লে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল। আকৌ আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হ'বা মই তাৰ 3 গুণ হ'ম। এই পৰিস্থিতিটো বীজীয়ভাৱে আৰু জ্যামিতিকভাৱে প্ৰদৰ্শন কৰা। বীজীয়ভাৱে প্ৰদৰ্শন কৰা মানে সেই পৰিস্থিতিটো দেখুৱাই সমীকৰণ গঠন কৰিব লাগে, আৰু জ্যামিতিকভাৱে প্ৰদৰ্শন কৰা মানে সমীকৰণটা আমি লেখ অংকন কৰিব লাগে। আমি লেখ অংকন নকৰোঁ, আমি কিদৰে সমীকৰণ গঠন কৰিব লাগে আমি তাকে শিকিম আজি। এতিয়া এই সমস্যাটো মই এই কাৰণে বাছি লৈছোঁ, এইটো এটা বিশেষ ধৰণৰ সমস্যা, এইটো হৈছে বয়সৰ সমস্যা। এনেকুৱা সমস্যাবিলাকত 2জন বা 3জন মানুহৰ বয়সৰ মাজৰ সম্পৰ্ক দিয়া থাকে। মাজৰ সম্পৰ্ক দিয়া থাকিব মানে যে এজনৰ বয়স আনজনতকৈ কিমান গুণ ডাঙৰ, কিমান বেছি, কিমান কম, সেইবিলাক দিয়া থাকিব। এনেকুৱা বয়স সম্বন্ধীয় প্ৰশ্ন সমাধান কৰিবলৈ হ'লে আমি সমীকৰণ কিদৰে গঠন কৰিম, কি ধৰণে আমি আগবাঢ়িম সেইটোকে চাওঁ। এতিয়া চোৱা, এই প্ৰশ্নটো আমি দুবাৰ কৰিম। এবাৰ অলপ বেছিকৈ লিখি পেলাই কৰিম, এবাৰ কমকৈ লিখি পেলাই কৰিম। তোমালোকে যি ধৰণেই অনুসৰণ কৰা সেই ধৰণেই কৰিবা। এতিয়া আমি প্ৰথমতে কৰোঁ অলপ বেছিকৈ লিখি পেলাই। এতিয়া এনেকুৱা প্ৰশ্নবিলাকত চোৱা, আমাক কোন কোন সময়ৰ বয়সৰ সম্পৰ্ক দিয়া থাকে। বৰ্তমান বয়সৰ মাজত সম্পৰ্ক দিয়া থাকিব পাৰে, বা আগৰ বয়সৰ মাজত সম্পৰ্ক দিয়া থাকিব পাৰে, নাইবা পিছৰ বয়সৰ মাজত সম্পৰ্ক দিয়া থাকিব পাৰে। যেতিয়া বয়সৰ সম্পৰ্ক নিদিয়ক লাগে, আমি বৰ্তমানৰ বয়সকেইটা আমি ধৰি ল'ম। যাৰ যাৰ বয়সৰ কথা ক'ব সেই কেইজনৰ বয়সকেইটা আমি ধৰি ল'ম, চলকত প্ৰকাশ কৰি ল'ম। এতিয়া এই সমস্যাটোত কাৰ কাৰ বয়সৰ কথা কৈছে? ৰহিমে জীয়েকক ক'লে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল। গতিকে ইয়াত ৰহিম আৰু জীয়েক, ৰহিমৰ বয়স আৰু জীয়েকৰ বয়স, নহয়নে বাৰু? সেই দুটা বয়সৰ মাজৰ সম্পৰ্কৰ কথা কৈছে। এতিয়া বৰ্তমানৰ বয়স আমাৰ কাৰ কাৰ আছে? ৰহিম আছে, নহয়নে? ৰহিমৰ বৰ্তমান বয়স আমি X বছৰ বুলি ধৰি ল'লো এটা চলকত। তাৰপিছত আৰু কোন আছে? ৰহিমৰ জীয়েক আছে, নহয়নে? ৰহিমৰ বৰ্তমান বয়স X বছৰ ধৰিলো, আৰু ৰহিমৰ জীয়েকৰ বৰ্তমান বয়স Y বছৰ ধৰিলো। আমাক পৰিস্থিতি যিয়ে নিদিয়ক লাগে বৰ্তমান বয়সকেইটা আমি প্ৰথম ধৰি ল'ম। এতিয়া আমি সমীকৰণ গঠন কৰিব লাগে। সমীকৰণ গঠন কৰিবলৈ হ'লে আমি পৰিস্থিতিকেইটা চাম। প্ৰথম পৰিস্থিতিটো চাম, এইটো কেতিয়াৰ। যদি এইটো আগৰ হয় তেনেহ'লে যিমান বছৰ আগৰ সিমান বছৰ আগৰ বয়সকেইটা আমি লিখি ল'ম। এতিয়া চোৱাচোন, প্ৰথম পৰিস্থিতিটো 7 বছৰ আগতে মোৰ বয়স, এইটো 7 বছৰ আগৰ পৰিস্থিতি নহয় জানো? গতিকে সেই সমীকৰণটো গঠন কৰিবলৈ হ'লে প্ৰথমতে আমি 7 বছৰ আগৰ বয়সকেইটা লিখি ল'ম। ঠিক আছে? ৰহিমৰ 7 বছৰ আগৰ বয়স কিমান হ'ব? বৰ্তমান বয়স হ'ল X বছৰ। 7 বছৰ আগতে কিমান বয়স হ'ব? এতিয়া মোৰ বৰ্তমান বয়স ধৰি লোৱা 37 years, 37 বছৰ। মোৰ বৰ্তমান বয়স 37 বছৰ। 7 বছৰ আগতে মোৰ বয়স কিমান আছিলে? 7 বছৰ কম হ'ব বয়স, নহয় জানো? 37 তাৰ পৰা 7 বছৰ মই কমাই দিব লাগিব। 37ৰ পৰা 7 years যদি মই কমাই দিওঁ, 7 বছৰ কমাই দিওঁ, কিমান হ'ব? 30 বছৰ হ'ব, নহয়নে? বৰ্তমানৰ বয়স যিমান, 7 বছৰ আগৰ বয়সটো পাবলৈ হ'লে মই 7 কমাই দিব লাগিব, 7 বিয়োগ কৰি দিব লাগিব। গতিকে বৰ্তমান যদি X বছৰ হয় তেনেহ'লে 7 বছৰ আগত কিমান? 7 কমাই দিম, মানে 7 আমি বিয়োগ কৰি দিব লাগিব, X - 7 হৈ যাব, নহয়নে? ইমান বছৰ হৈ যাব।
তেনেকে ৰহিমৰ জীয়েকৰ 7 বছৰ আগৰ বয়স বৰ্তমান বয়স ৰহিমৰ জীয়েকৰ কিমান y বছৰ গতিকে 7 বছৰ আগত 7 কম হ'ব 7 আমি বিয়োগ কৰিব লাগিব y - 7 হ'ব নহয় নে ইমান বছৰ এই পৰিস্থিতিটোত 7 বছৰ আগৰ কথা কৈছে হয়নে গতিকে সেইকাৰণে আমি 7 বছৰ আগৰ বয়সটো লিখি লৈছো এতিয়া আমি ইয়াৰ কাৰণে এই পৰিস্থিতিটো দেখুৱাই আমি সমীকৰণ গঠন কৰিম এতিয়া কি কৈছে চোৱা 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল কোনে কৈছে ৰহিমে কৈছে তাৰ মানে 7 বছৰ আগত ৰহিমৰ বয়স তেখেতৰ জীয়েকৰ বয়সৰ 7 গুণ আছিল হয়নে কি কৈছে ৰহিমৰ 7 বছৰ আগৰ বয়স তেতিয়া জীয়েকৰ বয়সৰ 7 গুণ হয়নে 7 বছৰ আগৰ বয়সটো ৰহিমৰ কিমান এইটো x - 7 হয়নে আৰু তেতিয়াৰ জীয়েকৰ বয়স মানে 7 বছৰ আগৰ বয়স এইটো y - 7 তেতিয়াৰ জীয়েকৰ বয়সৰ মানে এই বয়সটোৰ 7 গুণ হ'বলৈ হলে 7 পূৰণ কৰিব লাগিব গতিকে 7 পূৰণ কৰিবলৈ আগত আমি এনেকে বন্ধনী দি এনেকে লিখি দিলে হৈ যাব 7 গুণ হৈ যাব ঠিক আছে তেনেহলে এই দুইটা কি সমান 7 বছৰ আগৰ বয়সটো আৰু জীয়েকৰ 7 বছৰ আগৰ বয়সৰ 7 গুণ এই দুইটা সমান এটা সমীকৰণ আমাৰ হৈ গ'ল এটুক 1 নম্বৰ নাম দিছো এটা বিজয়ভাৱে প্ৰদৰ্শন কৰা এটো প্ৰথম পৰিস্থিতিটোক আমি বিজয়ভাৱে প্ৰদৰ্শন কৰি দিলো এতিয়া 2 নম্বৰ পৰিস্থিতিলৈ যাও এতিয়া 2 নম্বৰ পৰিস্থিতিটোত আমাৰ কেতিয়াৰ বয়সৰ কথা কৈছে আকৌ আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হবা মই তাৰ 3 গুণ হ'ব এতিয়া এটো কেতিয়াৰ বয়সৰ কথা কৈছে 3 বছৰ পিছৰ বয়সৰ কথা কৈছে নহয়নে গতিকে যেতিয়াৰ বয়সৰ কথা কয় তেতিয়াৰ বয়স কেটা আমি লিখি ল'ব লাগিব সেই কথাটো মনত ৰাখিবা তেতিয়া আমাৰ সুবিধা হ'ব 3 বছৰ পিছৰ বয়সৰ কথা কৈছে আমি 3 বছৰ পিছৰ বয়সৰ কথা লিখি লওঁ বাকিখিনি পিছত ভাবিম আকৌ 3 বছৰ পিছৰ বয়স আকৌ এই তালে চোৱা বৰ্তমান বয়স মোৰ 37 বছৰ 3 বছৰ পিছত মোৰ বয়স কিমান হ'ব আৰু 3 বছৰ বাঢ়ি যাব 37 ৰ লগত 3 বাঢ়ি গলে কিমান হ'ব 38 38 39 40 3 যোগ হৈ যাব 40 বছৰ হৈ যাব 3 বছৰ পিছত বয়স হ'বলৈ হল কিমান হ'ব 3 যোগ হৈ যাব গতিকে পিছৰ বয়স উলিয়াবলৈ হলে আমি যিমান বছৰ পিছৰ হয় হিমান যোগ কৰি দিব লাগিব এতিয়া বৰ্তমান বয়স কিমান ৰহিমৰ এইটো আমি x হৈছিল গতিকে বৰ্তমান বয়সটো হল x 3 বছৰ পিছত আৰু 3 যোগ হৈ যাব x যোগ 3 এইটো হ'ব নহলে ইমান বছৰ তাৰপিছত জীয়েকৰ 3 বছৰ পিছৰ বয়সটো ধৰি লওঁ বৰ্তমান বয়স y গতিকে 3 বছৰ পিছত হ'ব y + 3 বছৰ এতিয়া আমি সমীকৰণ গঠন কৰিবৰ কাৰণে পৰিস্থিতিটো চাওঁ কি কৈছে চোৱা 3 বছৰৰ পিছত তুমি যিমান ডাঙৰ হবা মই তাৰ 3 গুণ হ'ম তাৰ মানে 3 বছৰৰ পিছত ৰহিমৰ বয়সটো জীয়েকৰ বয়সৰ 3 গুণ হ'ব নহয়নে r মানে ৰহিম j মানে জীয়েক যেনিবা এটা 3 বছৰ পিছত জীয়েকৰ বয়স যদি 10 বছৰ হয় ৰহিমৰ বয়স কিমান বছৰ হ'ব 3 গুণ হ'ব বুলি কোৱা নাই জানো গতিকে কিমান বছৰ হ'ব 10ৰ 3 গুণ কিমান 30 হ'ব নহয়নে যদি 20 বছৰ হয় তেনেহলে কিমান হ'ব 3 গুণ 3 20 60 বছৰ হ'ব নহয়নে মুঠতে ইয়াৰ কিমান গুণ হ'ব 3 গুণ হ'ব সমান হ'বলৈ হলে আমাৰ জীয়েকৰ বয়সটো কি কৰি দিব লাগিব 3 গুণ কৰি দিব লাগিব নহয়নে তেতিয়া আমাৰ সমান হ'ব হয় নহয় গতিকে প্ৰশ্ন মতে তাৰমানে এই 2 নম্বৰ পৰিস্থিতিটো মতে ৰহিমৰ 3 বছৰৰ পিছৰ বয়স কাৰ লগত সমান হ'ব
তেওঁ জীয়েকৰ 3 বছৰ পিছৰ বয়সৰ 3 গুণ হ'ব হয়নে 3 বছৰ পিছত ৰহিমৰ বয়স x + 3 আৰু 3 বছৰ পিছত জীয়েকৰ বয়স y + 3 3 বছৰ পিছত ৰহিমৰ বয়সটো জীয়েকৰ বয়সৰ 3 গুণ এটো হৈছে 3 বছৰ পিছত জীয়েকৰ বয়স ইয়াৰ 3 গুণ আমি উলিয়াবলৈ হলে 3 এ কি কৰিব লাগিব পূৰণ কৰি দিব লাগিব পূৰণ কৰি দিলো ঠিক আছে এতিয়া হৈ যাব দুইটা সমান হয়নে ইয়াত চোৱা জীয়েক যদি 10 হয় বাপেক কিমান হ'ব লাগিব তাৰ 3 গুণ 30 হ'ব লাগিব গতিকে জীয়েকক 3 গুণ কৰিলে আমি বাপেকৰ বয়সটো পাই যাম হয়নে এনেকৈ আমি কৰিব লাগিব এইটোৱে হ'ল দ্বিতীয় পৰিস্থিতিটোৰ কাৰণে বীজীয় প্ৰদৰ্শন দ্বিতীয় পৰিস্থিতিটো মানে এইটো মানে 3 বছৰৰ পিছত তুমি যিমান ডাঙৰ হ'বা মই তাৰ 3 গুণ হ'ম গতিকে সমীকৰণ 1 এটো হৈ গ'ল প্ৰথমটো পৰিস্থিতিৰ বীজীয় প্ৰদৰ্শন এটো হৈ গ'ল দ্বিতীয় পৰিস্থিতিৰ বীজীয় প্ৰদৰ্শন মানে দুইটা পৰিস্থিতিক আমি সমীকৰণ গঠন কৰি দেখুৱাই দিলো এইটোৱে হৈছে বীজীয় প্ৰদৰ্শন এতিয়া আমি অলপমান কমকৈ লিখি পেলাই কৰি চাওঁ আমি ইয়াৰ আগতে বহুত বেছিকৈ লিখিছিলো নহলে বাৰু তোমালোকে ভাবিবা যে ইমান সমীকৰণটো গঠন কৰিবৰ কাৰণে ইমানখিনি লিখি ল'ব লাগে নে ইমানখিনি লিখি নললেও হ'ব আমি অলপমান লিখিলেই হৈ যাব আমি সেই অলপমান লিখি পেলাই কেনেকৈ কৰিব লাগে চাওঁ কিন্তু অলপমান লিখোঁতো আমি প্ৰথমতে বৰ্তমান বয়স দুটা ধৰি ল'ব লাগিব হয়নে আমি প্ৰথমতে বৰ্তমান বয়স দুটা ধৰি লওঁ ৰহিমৰ বৰ্তমান বয়স 1 বছৰ আৰু জীয়েকৰ বৰ্তমান বয়স y বছৰ এতিয়া আমি প্ৰশ্নমতে বুলি লিখি ডাইৰেক্ট আমি সমীকৰণ দুটা লিখিম ইয়াৰ আগতে যিবিলাক আমি দীঘলকৈ লিখি লৈছিলোঁ তেনেকৈ নিলিখো প্ৰশ্নমতে এতিয়া আমি প্ৰথম পৰিস্থিতিটোৰ কাৰণে সমীকৰণটো লিখিম এটা প্ৰথম পৰিস্থিতিটো আমি চাম কি আছিল 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল হয়নে এতিয়া এই প্ৰথম পৰিস্থিতিটো কিমান বছৰ আগৰ 7 বছৰ আগৰ নহয় জানো গতিকে আমি এই দুয়োটাৰে 7 বছৰ আগৰ বয়স দুটা আমি দুফালে লিখি লম সেই কথাটো মনত ৰাখিবা দেউতাকৰ মানে ৰহিমৰ 7 বছৰ আগৰ বয়স আৰু ইফালে লিখি লম আমি জীয়েকৰ 7 বছৰ আগৰ পৰিস্থিতিটো যেতিয়াৰ হয় তেতিয়াৰ বয়স দুটা আমি দুফালে এনেকৈ লিখি লম ঠিক আছে এতিয়া আমি সমীকৰণ গঠন কৰিম মানে সমানকৰণ কৰিম সমীকৰণ মানে সমানকৰণ আমি তেনেকৈ ভাবিলেহে বেছি ভাল হয় এতিয়া সমীকৰণ গঠন কৰিম 7 বছৰ আগৰ বয়স দুটা লিখি ললো আমি এতিয়া কি কৈছে 7 বছৰ আগত ঘটনাটো কেনেকুৱা আছিলে এই বয়সটো ৰহিমৰ বয়সটো জীয়েকৰ বয়সৰ 7 গুণ আছিলে গতিকে ইয়াক আমি কি কৰিব লাগিব 7 গুণ কৰি দিলে সমান হৈ যাব হয়নে নহয় মই ইয়াত লিখি দেখুৱাও এটা ৰহিমৰ আছিলে ধৰি লোৱা 35 বছৰ 7 বছৰ আগৰ বয়স দেই আৰু জীয়েকৰ আছিলে 5 বছৰ হয়নে এতিয়া এই দুইটা সমান হ'বলৈ হ'লে আমি এইটো হৈছে জীয়েকৰ বয়স এইটো হৈছে ৰহিমৰ বয়স কাক আমি 7 গুণ কৰিব লাগিব এই সৰুটো 7 গুণ কৰিব লাগিব তেতিয়াহে এই দুইটা সমান হৈ যাব 7 5 গুণ 35 সমান হৈ যাব গতিকে আমি সদায় সৰুটোৰ ফালে আমি যোগ দিব লাগিব যদি কেৱল বেছি বুলি কয় আৰু ইমান গুণ বেছি 7 গুণ বেছি 3 গুণ বেছি এনেকৈ গুণত ক'লে আমি পূৰণ কৰি দিব লাগিব সেই কথা মনত ৰাখিবা গতিকে আমি এতিয়া ইয়াক যদি হাতেৰে পূৰণ কৰি দিওঁ এটা দুইটা সমান হৈ গ'লনে গতিকে এইটোৰ লগত এইটো কি হৈ গ'ল সমান হৈ গ'ল এইটোৱে হ'ল 1 নম্বৰৰ সমীকৰণ প্ৰথমটো পৰিস্থিতিৰ কাৰণে সমীকৰণ আৰু এতিয়া দ্বিতীয় পৰিস্থিতিটো চোৱা আকৌ আজিৰ পৰা 3 বছৰৰ পিছত তুমি যিমান ডাঙৰ হ'বা মই তাৰ 3 গুণ হ'ম 3 বছৰৰ পিছৰ ঘটনাৰ কথা কৈছে নহয় জানো গতিকে আমাক যেতিয়াৰ ঘটনাৰ কথা কয় তেতিয়াৰ বয়স দুটা আমি দুইফালে লিখি ল'ম সেই কথাটো মনত ৰাখিবা এতিয়া 3 বছৰ পিছৰ বয়সৰ কথা কৈছে গতিকে 3 বছৰ পিছৰ বয়স লিখি লওঁ বৰ্তমান বয়স x বছৰ 3 বছৰৰ পিছত x + 3 হ'ব তেনেকৈ জীয়েকৰ 3 বছৰৰ পিছত y + 3 হ'ব আমি দুফালে বয়সটা লিখি ল'লো আমি এতিয়া দুইটা সমান কৰিম সমানকৰণ সমীকৰণ মানে সমানকৰণ ঠিক আছে এতিয়া চোৱা কি কৈছে ঘটনাটো 3 বছৰৰ পিছত কি হ'ব তুমি যিমান ডাঙৰ হ'বা মই তাৰ 3 গুণ হ'ম তাৰমানে জীয়েকতকৈ বাপেক 3 গুণ ডাঙৰ হয়নে এইটোতকৈ এইটো 3 গুণ ডাঙৰ মই কৈছোঁ যিটো সৰু সেইফালে আমি
যোগ কৰিম বা পূৰণ কৰিম এতিয়া 3 গুণ বুলি কৈছে গতিকে ইয়াক আমি 3 গুণ কৰি দিলে হৈ যাব এতিয়া দুইটা কি হৈ যাব আমি 3 গুণ কৰি দিলে সমান হৈ যাব এটো হৈছে দ্বিতীয় পৰিস্থিতিটোৰ সমীকৰণ এতিয়া এই দুটাই হৈ গ'ল এই দুইটা পৰিস্থিতিৰ কাৰণে বীজীয় প্ৰদৰ্শন আমি এনেকৈহে প্ৰকৃততে কৰিবলৈ চাব লাগে আমি যদি এই মই প্ৰথম কোৱা ধৰে যদি ইমান দীঘলকে লিখিলে আমাৰ সময় বহুত খৰচ হ'ব গতিকে আমি এনেকৈহে লিখিব লাগে যে তোমালোকে প্ৰথমতে এনেকৈ যদি লিখাত অসুবিধা হয় তেনেহলে তেনেকৈ দীঘলকে লিখি চাই পেলাই তোমালোকে অনুশীলন কৰিবা যেতিয়া কথাবিলাক ভালদৰে বুজি পাই যাবা তেতিয়া এনেকৈ চমুকে লিখিব পাৰিবা আৰু গতিকে তোমালোকে পৰীক্ষাটো এনেকৈ চমুকে লিখিবলৈ চেষ্টা কৰিবা অলপমান অনুশীলনটো কৰিব লাগিবই অনুশীলন কৰিলে এনেদৰে লিখিব পাৰিবা কিন্তু যাৰ বুজাত অকমান অসুবিধা হয় অলপ লাহে লাহে বুজে গতিকে তেওঁলোকে প্ৰথম ধৰণে অলপমান অনুশীলন কৰাৰ পিছত এই ধৰণে লিখিবলৈ চেষ্টা কৰিলে তোমালোকে পাই যাবা ঠিক আছে এতিয়া এনেকুৱা এইটো হইতে একে প্ৰশ্ন 3.3 টো এটা আছে 3.4 টো এটা আছে গতিকে সেই দুইটা প্ৰশ্ন তোমালোকে কৰিবা চেষ্টা কৰি চাবা নিশ্চয় পাৰিবা